हेलो फ्रेंड वेलकम बैक टू माय न्यू ब्लॉग मोर यूट्यूब चैनल आपलोक स्वागतम। आमी केनेকৈ অসমীয়াৰ পৰা ইংৰাজীলৈ স্বৰ বৰ্ণবোৰক শিকিম তেনেহলে আগামী ভিডিঅ'খন আৰম্ভ কৰিম। স্বৰ বৰ্ণ বুলি ক'লে আমি সৰিয় সৰিয়া হছই দীৰ্ঘই এনেকৈ জানো। তেনেহলে আগামী এতিয়া ইয়াত আহিল যে আমি সৰিয় বুলি কওঁ, ইয়াক ইংৰাজীত কি বুলি কোৱা হয়? এ বুলি কোৱা হয়। আৰু সৰিয়া বুলি ক'লে আমি জানো যে এ। সৰিয় মানে এ, সৰিয়া মানে এ, হছই মানে আই, দীৰ্ঘই মানে আই, হছৌ মানে ইউ, দীৰ্ঘৌ মানে ইউ, হছৰি মানে আৰ আই, আৰ ডাবল ই বুলি কোৱা হয়। আৰু এ মানে ই, ঐ মানে এ আই, অ মানে অ, আৰু ঔ মানে এ ইউ নাইবা অ ইউ। তেনেহ'লে চাওক স্বৰ বৰ্ণবোৰক আমি অসমীয়াৰ পৰা ইংৰাজীলৈ কেনেকৈ আমি শিকিব পাৰি। কম সময়তে ইংৰাজী শিক্ষা এনেকৈ আমি লাভ কৰিব লাগে। আৰু ইয়াকে স্বৰ বৰ্ণ বুলি কোৱা হয়। সৰিয় সৰিয়া হছই দীৰ্ঘ হছৌ দীৰ্ঘ হছৰি এ ঐ অ ঔ। এইবাৰ শিকিলে আমি ইয়াক স্বৰ বৰ্ণ বুলি কোৱা হ'ব। কাৰণ ইয়াত আমি স্বৰ বৰ্ণ কাক বোলে আৰু সৰিয় সৰিয়া কাক বোলে এইবাৰে আমি মূল জানিব লাগিব। আৰু স্বৰ বৰ্ণ হৈছে কেইটা তোমালোকে জানানে? স্বৰ বৰ্ণ হৈছে 11টা।